নমস্কাৰ। আজি পবিত্ৰ জন্মাষ্টমী। সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমী বহুত শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, সকলোৱে ভাল হওক, সেয়াই আৰু আজি জন্মাষ্টমী আমাৰ ঘৰতে নিয়ম এটা কৰিছোঁ। তো কি বনাওঁ, কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম। কিমান ভিডিঅ' কৰিব পাৰোঁ নাজানো। নামঘৰলৈ অৱশ্যে যোৱা নহ'ল বাৰু। ভিডিঅ'টো আজি অৱশ্যে আপলোড দিব নোৱাৰিবও পাৰোঁ, বেয়া নাপাব, কালিলৈহে দিয়া হ'ব। এতিয়া সন্ধিয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰু। এতিয়া চাকি বন্তি তেনেদৰে জ্বলাই লওঁগৈ, তাৰপৰা জ্বলাই মেলি আৰু কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাম। তো এতিয়া চাকি বন্তি জ্বলাই ল'লোঁ আৰু প্ৰসাদ আগবঢ়াই দিলোঁ। ভিডিঅ'টো আগলৈকে চাই থাকিব তেন্তে। কৰক আৰু এইবিলাক প্ৰসাদ এতিয়া সকলোকে ভাগ কৰি দিয়া হ'ব আৰু আগফালে আমাৰ দোকানবোৰতো তেনেদৰে দিয়া হ'ব। মায়ে সকলোকে দি আছে। এইখিনি আজি জন্মাষ্টমী উপলক্ষে লাডু বনোৱা হৈছে। পকা মিঠৈ বুলি কয়, এইখিনি গুৰ পগাই থকা হৈছে এনেদৰে। আপোনালোকক দেখাম বাৰু, চাই থাকিব। তো এতিয়া আমি বহি মিঠৈ বনাই আছোঁ। বহুত গৰম, হাতেৰে মানে ভালদৰে হেৰি কৰিব চুবই পৰা নাই। তেনেদৰে বনাই আছোঁ আৰু যিহেতু পটাপট বনাব লাগিব, বনাই আছোঁ। এতিয়া ৰাতি নাযায়। কি দিলে তোমাক? যা, ভাল কথা। তাত বহি নাখাওঁ মই। এতিয়া বনাই আছোঁ আৰু লাডু। এতিয়া লাডু ৰেডি হৈ গ'ল, পকা মিঠৈ। যিহেতু ৰুটি আৰু বুট দালিৰ লগত তেনেদৰে খাম বুলি ভাবিছোঁ ৰাতি। এয়া পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু খুন্দি থোৱা আছে। এইফালে কুকাৰত বুট দালি চিটি মাৰিবলৈ দি দিছোঁ, আলু আৰু অমিতা দি দিছোঁ লগত। এয়া মই বেলি আছোঁ এতিয়া ৰুটি। একেবাৰে বনাই মেলি ৰেডি কৰি আপোনালোকক দেখাম বাৰু। এয়া গৰমত গোটেই ঘামি জামি ৰেডি, ইমান ভিডিঅ' কৰি থকা হোৱা নাই আৰু। আজিনো জন্মাষ্টমী বুলি কি কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এতিয়া আমাৰ ৰুটি আৰু বুট দালি এইফালে ৰেডি হৈ গ'ল। এতিয়া খাই লওঁ বুলি ভাবিছোঁ আৰু। ৰুটি, এইফালে আচাৰ লৈছোঁ আৰু কণী আমলেট, এইফালে বুটৰ দালি, তেনেকৈ আৰু। তেতিয়াহ'লে খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু মৰম দিব। সদায় এনেদৰে ছাপোৰ্ট কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। সেয়াই আৰু। তো বাই বাই।